ইন্ট্ৰটো চাই নিশ্চয় গমেই পাইছে আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা মাছৰ ৰেচিপি। হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনোৱা হ'ল মোৰ ইউটিউব চেনেলত। এই ৰেচিপিটো বনাবৰ বাবে আমাক লাগিব এটা পিঁয়াজৰ পেষ্ট, আদা নহৰুৰ পেষ্ট আৰু লগতে লাগিব আমাক বিলাহীৰ পেষ্ট। ইয়াৰ লগতে আমাক লাগিব দুটা আলু। আলুখিনি মই এনেদৰে দীঘল দীঘলকৈ কাটি লৈছোঁ। লগতে মই এটা পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি মই অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। প্ৰথমতে মই এখন কেৰাহীত অলপমান সৰিয়হ তেল দি লৈছোঁ আৰু তাতে হালধি আৰু নিমখ সানি ৰখা মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মাছখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া আমাৰ এটা চাইডে মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই ইটো চাইডেও লুটিয়াই দিছোঁ। এয়া দেখিছে মাছখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই মাছখিনি প্লেটত নমাই ল'ম। পুনৰ মই একেখিনি তেলতে কাটি ৰখা আলুখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ল'লে খাবলৈ বেছি ভাল হয়, সেই গতিকে আপোনালোকে আলুখিনি ফ্ৰাই কৰি ল'ব। ইতিমধ্যে আমাৰ আলুখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই এই আলুখিনি নমাই ল'ম আৰু পুনৰ একেখন কেৰাহীতে মই এতিয়া কাটি ৰখা পিঁয়াজখিনি দি লৈছোঁ আৰু এইখিনি ভালদৰে ভাজিম। আপোনালোকে দেখিছেনে, বেলেগ ধৰণৰ কোনো কেৰাহী ব্যৱহাৰ কৰা নাই আৰু লগতে তেলো ব্যৱহাৰ কৰা নাই। সেই একেখিনি তেলতে মই গোটেই কামখিনি কৰিছোঁ। এতিয়া মই ইয়াত পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ। পিঁয়াজখিনিৰ ৰং সলনি হোৱাৰ লগে লগে ইয়াত আদা আৰু নহৰুৰ পেষ্টখিনি দি ল'লোঁ। লগতে মই পিঁয়াজৰ পেষ্টখিনিও ইয়াত দি লৈছোঁ। ইয়াত আছিলে এটা পিঁয়াজ। পিঁয়াজখিনি ভালদৰে ৰুকনিত ৰুকি ল'ব, নহ'লে মিক্সিটো আপোনালোকে পিহি ল'ব পাৰে। এতিয়া মই এই মছলাখিনি ভালদৰে ভাজি ল'ম। আপোনালোকে যদিহে মোক ছ'চিয়েল মিডিয়াত ফ'ল' কৰিব বিচাৰে তেনেহ'লে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডিটো তলত মেনশ্যন কৰা হ'ল। এতিয়া মই মছলাখিনিতে সোৱাদ অনুসৰি নিমখ আৰু লগতে হালধি দি ল'লোঁ আৰু এইখিনি ভালদৰে ভাজিম। এতিয়া মই মছলাখিনিতে বিলাহীৰ পেষ্টখিনি দি লৈছোঁ আৰু এই গোটেইখিনি একেলগে ভাজি ল'ম। যদিহে মছলাখিনি ভালদৰে ভাজি নলয় তেতিয়াহ'লে আঞ্জাৰ সোৱাদো ভাল নহয়। সেই গতিকে সদায় আঞ্জা ৰান্ধোতে মছলাখিনি ভালদৰে ৰান্ধিব লাগে। এতিয়া মই শুকান মছলাখিনি ইয়াত দি লৈছোঁ। ইয়াত আছে শুকান জলকীয়াৰ পাউডাৰ আৰু লগতে আছে জিৰাৰ পাউডাৰ। এইখিনি মই প্ৰায় এচামুচ দিছোঁ। আপোনালোকে আঞ্জাখনৰ পৰিমাণ অনুযায়ী দি ল'ব। আৰু এতিয়া মই এইখিনি ভালদৰে লৰাই ভাজি লৈছোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ আৰু ঢাকোনখন দি ঢাকি অলপ সময় এইদৰে মছলাখিনি থাকিব দিম। এতিয়া মই আপোনালোকক ঢাকোনখন আঁতৰাই দেখাইছোঁ। চাওক, এয়া মছলাখিনি প্ৰায় সিজি উঠিছে আৰু তেলখিনি বিৰিঙি উঠিছে, নহয় জানো? কাষত এয়া তেলখিনি ভালদৰে বিৰিঙি উঠিছে, মানে আমাৰ মছলাখিনি প্ৰায় ৰেডি হৈ গৈছে।
আমাৰ মছলাখিনি ভাজি হোৱাত মই এতিয়া ফ্ৰাই কৰি ৰখা আলুখিনি ইয়াত দি লৈছোঁ। আৰু এইখিনি মছলাখিনিৰ লগত ভালদৰে মই লৰাই ভাজি ল'ম। এতিয়া মই ইয়াত প্ৰায় 2 কাপমান পানী দি লৈছোঁ। আপোনালোকে যদিহে গ্ৰেভিখন অলপ ঠিক বিচাৰে তেতিয়াহ'লে আপোনালোকে পানীৰ পৰিমাণটো কমাই ল'ব, আৰু যদিহে আপোনালোকে অলপ পাতল টাইপৰ বিচাৰে তেতিয়াহ'লে পানীৰ পৰিমাণটো বেছি কৰি ল'ব। এতিয়া মই এইখিনি ভালদৰে লৰাই লৈছোঁ। লৰাই এতিয়া মই এইখিনি হাই ফ্লেমত অলপ সময় ঢাকি ৰাখি দিম। এতিয়া আমাৰ আঞ্জাখনত এটা উতল আহিছে, আৰু এতিয়া মই ইয়াতে ভাজি ৰখা মাছখিনি দি লৈছোঁ। মাছখিনি দিয়াৰ পিছত আপোনালোকে বেছিকৈ লৰচৰ কৰিব নালাগে, যিহেতু মাছখিনি ভাগি যোৱাৰ চান্স থাকে। সেই গতিকে লাহে ধীৰে আপোনালোকে অলপমান লৰাই এইখিনি অলপ সময় এইদৰে থাকিবলৈ দিব। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিম, আৰু ঢাকোনখন দি এয়া প্ৰায় 7 মিনিটমান মই এইদৰে ঢাকি ৰাখি সিজিবলৈ দিম। মই আপোনালোকক এবাৰ ঢাকোনখন আঁতৰাই দেখাইছোঁ। এয়া চাওক, আমাৰ মাছৰ আঞ্জাখন একদম ডাঠ হৈ আহিছে, মানে আমাৰ মাছৰ আঞ্জাখন একেবাৰে ৰেডি হৈ গৈছে। এয়া চাওকচোন, আমাৰ মাছৰ আঞ্জাখন একেবাৰে ৰেডি। এই আঞ্জাখন খাবলৈ খুব ভাল হয়। আপোনালোকে গৰম গৰম ভাতৰ লগত এই আঞ্জাখন খাব পাৰে। যিহেতুকে এই আঞ্জাখন বনাবৰ বাবে খুব কম সামগ্ৰীৰ প্ৰয়োজন হয়, সেই গতিকে আশা কৰোঁ আপোনালোকে নিশ্চয় এই আঞ্জাখন ট্ৰাই কৰিব। আৰু যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।